উন্নয়ন সমিতি জিন্দাবাদ ব্যৱসায়ী সন্থা জিন্দাবাদ। বালিপাৰাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ, বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ বালিপাৰাতো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজে বিদ্যুৎ সংমণ্ডল বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ মূলত আমি স্মাৰ্ট মিটাৰ বিৰুদ্ধে আমাৰ এই প্ৰতিবাদ। আমি আমাৰ বালিপাৰা অঞ্চলত এতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই, তৎসত্বেও আমি অসমৰ বিভিন্ন ঠাইত স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ ফলত যিখিনি বিদ্যুৎ উপভোক্তাই যিখিনি শাস্তি পাইছে বা অতিৰিক্ত বিদ্যুৎ মাচুল ভৰিব লগা হৈছে সেইখিনি আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত হৈছো। বালিপাৰা উন্নয়ন সমিতিৰ উদ্যোগত আজি দিনৰ 11 বছৰৰ পৰা বালিপাৰা চাৰিদুৱাৰ ভকতগাঁও, এৰাগাঁও, বালিগাঁও, কমাৰীগাঁও, মাজুলী গাঁও, উটমাৰী গাঁও, বামগাঁও, দীঘলী বালিচান, ঠেকেৰী গাঁও ইত্যাদি বিভিন্ন গাঁও কেইবা শতাধিক ৰাইজ, পুৰুষ, মহিলা, যুৱক যুৱতী বালিপাৰা নগৰৰ মাজমজিয়াত প্ৰথমে সমবেত হৈ বালিপাৰাত হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰ লগাবলৈ খোজা কাৰ্যক বন্ধ কৰক, বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক, স্মাৰ্ট মিটাৰ লগোৱা কাৰ্য চৰকাৰে বন্ধ কৰক, সাধাৰণ জনতাক অত্যাধিক বিদ্যুৎ মাচুলৰ নামত হাৰাশাস্তি নকৰিব ইত্যাদি বিভিন্ন শ্লোগান দি সমদল কৰাৰ অন্তত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বালিপাৰা সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰে। কাৰ্যালয় চৌহদতো স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। শেষত বিদ্যুৎ সংমণ্ডল বিষয়া ৰাহুল ৰয়ৰ সৈতে প্ৰতিবাদী ৰাইজে সাক্ষাৎ কৰি স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰাৰ কাৰণে বিদ্যুৎ মাচুল হ্ৰাস কৰিবলৈ দাবী জনায়। আমি জোৰ কৰি হাত নোপোৱালৈকৈ যদি আমি গম পালো যে বালিপাৰা অঞ্চলত আমাৰ ASBত স্মাৰ্ট মিটাৰ আনি থৈছে আমাৰ ৰাইজৰ ঘৰত সংযোগ কৰিবৰ বাবে, সেইকাৰণে আমি এতিয়াই সেই সমস্যাটো মূল সমস্যাটো সমাধান নোহোৱালৈকে, যাতে ৰাইজ আশ্বস্ত নোহোৱালৈকে, স্মাৰ্ট মিটাৰ সম্পৰ্কত যিখিনি সন্দেহ আছে সেই সন্দেহখিনি আঁতৰ নোহোৱালৈকে আমি আমাৰ বালিপাৰা অঞ্চলত স্মাৰ্ট মিটাৰ লগাব নালাগে বুলি প্ৰতিখন গাঁৱৰ, আমাৰ গাঁৱৰ 15খন গাঁৱৰ ইয়াত ৰাইজ, ব্যৱসায়িক প্ৰতিষ্ঠান, অন্যান্য সন্থা, মৰ্চা ইত্যাদি কৰি বিভিন্ন অনুষ্ঠান আমাৰ ইয়ালৈ আহিছে, সকলোৱে একেষাৰে প্ৰতিবাদ কৰিছে যে আমাক সদ্যহতে স্মাৰ্ট মিটাৰ আমাৰ ঘৰত লগাব নালাগে। আৰু লগতে আমি SDOক এই কথাটোও ক'লো, আমি অকল সেইটো স্মাৰ্ট মিটাৰটো এটা অসম জুৰি বা ভাৰতবৰ্ষৰ জুৰি এটা সমস্যা, কিন্তু আমাৰ স্থানীয়ভাৱেও এই বিদ্যুৎ পৰিষদৰ জৰিয়তে আমাৰ কিছু সমস্যা আমাৰ আছে। যেনেকৈ আমাৰ লোড শ্বেডিং হৈ আপোনাৰ বিদ্যুতৰ আমাৰ ভল্টেজ খুব কম হৈ থাকে, যেনেকৈ 24 ঘণ্টা আমি বিদ্যুৎ নেপাওঁ, বা আমাৰ মেৰামতি কৰিব সময়ত বহু সময় লাগে, বা 2-3 দিনৰ মূৰত মেৰামতি কৰা মানুহ গৈ পেলাই মেৰামতি কৰেগৈ। তেতিয়া এই কথাখিনিৰ কাৰণে আমি স্থানীয় উপসংমণ্ডল বিষয়াক আমি অৱগত কৰিছো, তেখেতে যাতে আমাৰ স্থানীয় সমস্যাবিলাক সমাধান কৰে। আৰু এটা কথাও সকীয়াই দিছো, আমি এই যিখন স্মাৰক পত্ৰ দিছো, এই স্মাৰক পত্ৰখন আমি তেখেতকে অৰ্পণ কৰিছো, আমি কোনো মন্ত্ৰী বা উচ্চ বিষয়ালৈ দিয়া নাই। আমি এই স্মাৰক পত্ৰখন তেখেতৰ দিয়াৰ জৰিয়তে এইটো কথা প্ৰতিপন্ন কৰিব বিচাৰিছো যে বালিপাৰা অঞ্চলত যদি স্মাৰ্ট মিটাৰ লাগে তেতিয়াহ'লে তাৰ ৰেছপনচিবিলিটি, তাৰ সম্পূৰ্ণ দায়িত্ব আমাৰ সংমণ্ডল বিষয়াজনে ল'ব লাগিব। আৰু যদি স্মাৰ্ট মিটাৰ লগাই, বালিপাৰা উন্নয়ন সমিতিৰ তৰফৰ পৰা এইটো কথাও কৈ দিয়া হৈছে, যদি স্মাৰ্ট মিটাৰ লগাই তেতিয়াহ'লে আমি বালিপাৰা উন্নয়ন সমিতিয়ে ইয়াৰ পিছত উদ্ভৱ হ'ব লগা পৰিস্থিতি সম্পৰ্কত আমি দায়ী নহয়। তেতিয়া হাজাৰ হাজাৰ উপভোক্তা, বিদ্যুৎ উপভোক্তা আহি আন্দোলন কৰিব বা তেখেতসকলে যি ধৰণৰ কাৰ্যসূচী ল'ব সেইখিনি তেখেতে নিজেই মুখামুখি কৰি সম্পন্ন কৰিব। বিদ্যুৎ বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদস্থলীত ৰাইজ দল সংগঠন, বিষয়ববীয়া, মহিলা সমিতি, বিভিন্ন গাঁৱৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি, সম্পাদক, বালিপাৰা উন্নয়ন সমিতিৰ সভাপতি, সম্পাদক উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।